বৰ্তমান স্ক্ৰীনত অভিনেত্ৰী অমৃতা গগৈ অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা এটি পষ্টত আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকী গৈছিলে মংগলদৈত কাৰণ মংগলদৈত এখন অসমীয়া গহনাৰ দোকান মুকলি হৈছে আৰু সেইখন ইনগ্ৰেশ্যনত উপস্থিত আছিল অভিনেত্ৰী অমৃতা গগৈ আৰু অভিনেত্ৰীগৰাকীয়ে তাৰ পৰা শ্বেয়াৰ কৰা বিভিন্ন দৃশ্য আমি স্ক্ৰীনত দি দিছোঁ বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে অহা 6 মে তাৰিখে আপোনালোকৰ মাজলৈ আহি আছে এখন নতুন অসমীয়া ছবি যাৰ নাম হৈছে গংগা সেই গংগা ছবিখন আপোনালোকে দেখিবলৈ পাব অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ উপৰিও অভিনেত্ৰী মুনমি কলিতা অভিনেতা ৰাঘৈ নিতম ইত্যাদিকে ধৰি বিভিন্ন অভিনেতা অভিনেত্ৰীক আপোনালোকে দেখিবলৈ পাব এতিয়া মাত্ৰ অপেক্ষা অহা 6 মে তাৰিখলৈকে আজি অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে শ্বেয়াৰ কৰা এটি পষ্টত তেখেতে লিখিছে বহুত বছৰৰ পিছত হাতত কেতেকী ফুলপা লওঁতে দেহা মন জোৰ পৰি গ'ল আৰু বৰ্তমান আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে কেতেকী ফুলৰ সৈতে উঠা এখন ফটো বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত কণ্ঠশিল্পী ঋষা ভৰদ্বাজ কণ্ঠশিল্পীগৰাকীয়ে শ্বেয়াৰ কৰিছে এটি পষ্ট য'ত তেখেতে লিখিছে ৰঙা ৰঙা লাছ ৰিলিজিং অন 13 এপ্ৰিল অৰ্থাৎ এটি নতুন গীত আহি আছে কণ্ঠশিল্পী ঋষা ভৰদ্বাজৰ অহা 13 এপ্ৰিল তাৰিখে বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত কণ্ঠশিল্পী সীমান্ত শেখৰ আৰু অভিনেত্ৰী প্ৰীতি কংকনাক সীমান্ত শেখৰে শ্বেয়াৰ কৰিছে কেইখনমান ফটো য'ত আমি দেখিবলৈ পাইছোঁ প্ৰীতি কংকনা আছে বিহুৰ হাজত তেওঁলোকে শ্বেয়াৰ কৰা কেইখনমান ফটো আমি স্ক্ৰীনত দি দিছোঁ বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত অভিনেত্ৰী ভ্ৰান্তি মেধি আজি অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে এটি পষ্ট য'ত তেখেতে লিখিছে ইলুচিড গ্ৰুপ অফ ইনষ্টিটিউশ্যন ৰঙিয়াৰ অধীনত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কোচিং ছুপাৰ 40 এটি অনুষ্ঠানত উপস্থিত আছিলোঁ বন্ধু বান্ধৱীসকল অভিনেত্ৰীগৰাকীয়ে তাত উপস্থিত থকা অকণমান দৃশ্য আমি স্ক্ৰীনত দি দিছোঁ বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে কণ্ঠশিল্পী ভৃগু কাশ্যপে শ্বেয়াৰ কৰিছে এটি ভিডিঅ' য'ত আমি দেখিবলৈ পাইছোঁ এটি নতুন গীত আহি আছে তেখেতৰ অতি সোনকালে আৰু সম্ভৱতঃ সেই গীতটিৰ নাম হ'ব নাচ বেবী নাচ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে এটি নতুন গীত বৰ্তমান স্ক্ৰীনত অভিনেত্ৰী জেৰিফা ৱাহিদ আজি অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা বিভিন্ন ফটো আমি স্ক্ৰীনত দি দিছোঁ বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে বৰ্তমান দেখিবলৈ পাইছে অভিনেত্ৰী বৰষাৰাণী বিষয়াক আজি অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে এটি পষ্ট য'ত আমি দেখিবলৈ পাইছোঁ তেখেতে কৰিছে নতুনকৈ ফটোশ্বুট অভিনেত্ৰীগৰাকীয়ে কৰা ফটোশ্বুটৰ অকণমান দৃশ্য আমি স্ক্ৰীনত দি দিছোঁ বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে